আজি হৈছে গৰু বিহু আৰু আমাৰ ইয়াতে চলি আছিল বিহু কৰ্মশালা আৰু আজি হৈছে বিহু কৰ্মশালাৰ অন্তিম দিন। সেয়েহে ইয়াত প্ৰায় 100জনীতকৈও অধিক নাচনী আছে আৰু 100জনী নাচনী নাচিব। আমিও চাব আহিলোঁ আৰু আপোনালোককো দেখুৱাইছোঁ ৰ'ব। এয়া চাওকচোন কণ কণ মাইনাকেইজনী ইমান ধুনীয়া নাচিছে। আৰু ইয়াতে হ'ব পাৰে দধিমঞ্চনৰ সৰু উৎসৱ। আৰু এয়া আমাৰ মন্দিৰত বৃন্দাবন বনাইছে। এতিয়ালৈ বনাই হোৱা নাই দেই গাইজ, অহাকালি ভালকৈ দেখুৱাম। তো আজিলৈ বাই বাই, মোৰ ফালৰ পৰা আপোনালোকক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।